Hello everyone, welcome back to my channel. আজি মই কইনাৰ হাজত তাৰ কাৰণটো মই আপোনালোকক জনাই আছো। তাৰ আগতে মোৰ কইনাৰ হাজৰ আউটফিটটো আপোনালোকক দেখাই লওঁ। সো আজি মোৰ আউটফিটটো এয়া এযোৰ হৈছে এযোৰ পাটৰ গোল্ডেন গুলাৰ এযোৰ বহুত ধুনীয়া কাপোৰ যিটো মেইন সেট হয় বাৰ আৰু এয়া সব জুৱেলাৰী বাৰ হয় হা মোৰ একো নাই ইয়াত। তাৰপিছত এইটো হৈছে হাতখিলিখা ন হাতখিলিখাটো মুঠিখাৰ বুলি কয় মেবি কমেণ্টত জনাবচোন মই ইমান চিয়ৰ নহয় এইবাৰ বাৰে হয় দেই মোৰ নহয় আৰু প্লাছ এয়া জুইবেৰী এইটো দুগদুগী কয় ন দুগদুগী প্লাছ গলপতা আৰু দুগদুগীটোৰ লগৰ এয়া কাণফুলি ইয়াৰিংছ আৰু এই পিনটো আৰু তাৰপিছত আৰু কি দেখা আৰু বাকি মেকআপটো মোক বাই কৰি দিছে অলপ জুম ইন কৰি দেখাব মোৰ Actually মই এটো গেটআপত আহাৰ মেইন ৰিজনটো হৈছে মোৰ একো বিয়া চিয়া হোৱা নাই হা মই কইনা কিন্তু দৰা চৰা নাই কোন হ'ব দৰা সেইটো নাজানো বাৰু কিন্তু কথাটো হ'ল একচুয়ালি বাৰ বিয়া হৈছিলে মই হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ থাকোতে হেৰি সনত কিমান আছিলে 2016 ন 16ত সেকেন্ড ইয়াৰ থাকোতে তাৰ পিছতে মানে কি বাৰ বিয়াত আমি বহুত বেছি এনজয় কৰিছিলো কিন্তু সিম্পল কে হৈছিলে বেয়া কিন্তু বহুত বেছি এনজয় কৰিছিলো আৰু যেহেতু মোৰ মাৰ বেমাৰ সো মোৰ বিয়া হলো সাকি ইমান ডাঙৰকে পতাটো সম্ভৱ কেতিয়া নহবই কাৰণ মাক এজনীয়ে যেনেকে ঘৰখনৰ দায়িত্ব লয় বিয়াখনৰ দায়িত্ব লয় তেনেকে মোৰ ক্ষেত্ৰত হয়তো পসিবল নহব পাৰে নাজানো হেখিনি পিছৰ কথা কিন্তু বাই মানে কলে তুক কইনা হলে কেনেকুৱা লাগিব কৈ মেলি বাই মানে কি নিজৰ কাপোৰ উলিয়াই দিলে উলিয়াই মেলি লৈ মেকআপ সেকআপ সব কৰি ৰেডি তাৰ পিছত ফটো দুখনমান ক্লিক কৰিলো ক্লিক কৰাৰ পিছত মই ভাবিলো যেতে মানখিনি কৰিলো সব অলপ ব্লগে বনাই দিও মোৰ ভিউয়াৰ্স কিনো চাব পাৰিব অলপ বাই কৈছে সব পারফেক্ট লাগি আছে বাৰ কাৰণে বাৰ চকুত আৰু দেই কিন্তু বাকি মানে বিন্দিটো বলে বহুত বেছি জিলিকা নাই তো সেইকাৰণে তাই বেলেগকেটা ফুট দি পেলাই খেন্দুৰ ফুট এটা দি চাব বিচাৰিছে চাই ল হেতু লুকটো আপোনালোককো দেখুৱা ওয়েট কিমানখিনি দিম তোৰ দেখাই দে এবাৰ আঙুলিটো বেছি ওপৰতো নাই বেছি তলতো নহয় বাই মোক কইনাৰ ৰিয়েল লুকটো দিবলৈ কাৰণে বিন্দিটো চেঞ্জ কৰি দিলে এতিয়া জনাবচোন কেনেকুৱা লাগিছিল আগৰ বিন্দিটো লগতে বেছি ভাল লাগিছিল নে এতিয়া লাগিছে ৰচুন তই যে ইমান হাজিলিক আছিলি দৰাটো কোন বাৰু দৰা আহিব কোন এক্সাইটেড হৈ আছ নেকি হা দৰাক চাবলৈ কাৰণে বহুত এক্সাইটেড আই মিস ইউ মাই দৰাটো কোৰ ক আকৌ হেতু মানে অহা এপিসোডত লাহে লাহে ওলাব আৰু হয় নেকি মই নিজেও নাজানো দৰাক চাবলৈ ইমান এক্সাইটেড নে এক্সাইটেড কিয় নহম বাৰু মই নিজে এক্সাইটেড আই মিস ইউ মাই দৰা মানে আই মিস ইউ মাই ফিউচাৰ হাজবেণ্ড মই ভিডিঅ'ত আনিবলৈ ইমান বেছি ট্ৰাই কৰি আছো কিন্তু তাই অকণমান লাজ কৰে সেইকাৰণে মই ভালকৈ আনিব পৰা নাই তথাপি মই ট্ৰাই কৰিম যিমান পাৰোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ কাৰণে মোৰ বাক বা মানে হ'ল মোৰ কাজিন মোৰ মাহীৰ ছোৱালী মই আগৰ ভিডিঅ'ত কৈ আছো মোৰ মাক মই মাহীৰ দায়িত্বত থৈ আহিছো আৰু সেই মাহীৰ ছোৱালী ঘৰতে মই আহিছো ফুৰিবলৈ এয়া হ'ল আমাৰ ধুনীয়া ছোৱালীজনী ইশ অঁ
যোনে পাব সি লাকি। অ' মাই গড, পোৱা জানে বা লাকি ফিল কৰে নে নকৰে? সেইটো মই ক'ব নোৱাৰোঁ। কিবা টাইপৰ ল'ৰা লাগে মোক মোৰ অত্যাচাৰবোৰ সহিব পৰা। তোৰ অত্যাচাৰবোৰ। পিছত সি যদি অত্যাচাৰ কৰে আকৌ? নাই নকৰে। এই মৰম লগা ছোৱালীজনীক বাৰু অত্যাচাৰ কৰিবলৈ মন যাব নেকি? অত্যাচাৰ কৰিম বুলি ভাবিলেও মানে মনটো চেঞ্জ হৈ যাব। অ' জান, তুমি শ্ৰীমন্ত শংকৰটো গোৱাচোন। নমস্কাৰ। শ্ৰীমন্ত শংকৰ হৰি বৰকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰমৰ গুৰু আমাৰ পৰমৰ গুৰু। খুব ভাল ছোৱালী, আমাৰ ধুনু ছোৱালী। স্মাইল প্লিজ। Wow, so sweet. এনেকৈ ইনষ্টাগ্ৰামৰ কাৰণে অলপ ৰিলছ বনালোঁ। আপোনালোকে যদি বিচাৰে মোক ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব পাৰে। মই স্ক্ৰীণত ইনষ্টাগ্ৰাম ID আৰু মোৰ ফেচবুক ID দি দিছোঁ। এইটো হ'ল মোৰ ইনষ্টাগ্ৰাম ID আৰু এইটো হ'ল মোৰ ফেচবুক ID। তো আমাৰ ফটোজ লোৱা হৈ গ'ল আৰু এতিয়া একদম বহুত বেছি টায়াৰ্ড হৈ গৈছে। টাইম বহুত বেছি হৈ গ'ল। ৰাতি মানে বেলেগ কাম বিচাৰি পোৱা নাই, সেয়াই কৰি আছে আৰু বায়ে মানে মোক ধৰি মেলি লৈ। চ' আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। আকৌ নেক্সট ব্লগত আপোনালোকক লগ পাম। যদি ভিডিঅ'টো ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, লগতে ভিডিঅ'টো লাইক এটা কৰিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। অ'কে, চ' গাইজ গুড নাইট, বাই বাই, লাভ ইউ অল।